सोलायनायनि मेथाइ जानानै देरहानायनि मेथाइ UPPL नि बयनिबो गोरबो गोरबो गोमसारदों सोलायनाया जौगानायनि ভাল আঁচনিবিলাক আমি কৰিছোঁ কিন্তু বিশেষ কৰি এডুকেটেড ইউথৰ কাৰণে আমি এতিয়া ভাল এটা চিন্তা কৰিছোঁ কাৰণ যিসকল BA MA পঢ়ি আছে তেওঁলোকে মাষ্টাৰ ডিগ্ৰী তেনেকুৱা মানে পঢ়িব নোৱাৰাবিলাক আমি কি কৰিম তো এইটো কাৰণে আমি যেহেতু BEd কলেজৰ আমি গভৰ্ণমেণ্ট BEd কলেজৰ আমি চিন্তা কৰিছোঁ ওদালগুৰি যে এটা ইণ্ডেক্সটো আমি যদি চাওঁ তেতিয়াহ'লে 2025 to 2030 লৈকে তাতে বহুত শিক্ষক আচলতে ৰিটায়াৰমেণ্ট হ'বলৈ গৈ আছে গভৰ্ণমেণ্ট ক্ৰাইটেৰিয়া কৈ আছে যে মানে শিক্ষা অনুষ্ঠানত GT আৰু PGTত যদি তাতে চাকৰি পাব লাগে মাষ্টৰ তেতিয়াহ'লে মানে কি কয় BEdটো লাগে BEd ডিগ্ৰীটো লাগে তো এইটো কাৰণে তৎকালীনভাৱে চৰকাৰ অহাৰ লগে লগে আমি BEd কলেজটো আমি ঠিক ঠাক কৰিম আৰু লগতে ইউথসকলৰ কাৰণে আপোনালোকে দেখা পাইছে যে আমাৰ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়া যে বড়োলেণ্ড CM কাপ তেওঁ মানে এটা ফৰ দ্য ফাৰ্ষ্ট টাইম গ্ৰাছ ৰুট লেভেললৈকে এটা ফুটবল টুৰ্ণামেণ্ট তেওঁ লঞ্চ কৰিছে তো তাৰপিছত দুৰণ কাপ আমাৰ 3বাৰকৈ আমাৰ এই বড়োলেণ্ডত হৈ গ'ল তাৰপিছত ইফালে সন্তোষ ট্ৰফিও হৈ গ'ল কিন্তু যি ধৰণৰ বেলেগ বেলেগ ইউনিভাৰ্চিটিত BPhET যিটো নেকি ডিপাৰ্টমেণ্টটো আছে আমি জানো যে ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে BPhET তো এই BPhET যি মানে ডিগ্ৰীটো আমি বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি অন্তৰ্ভুক্ত কৰিব লাগিব এই ডিপাৰ্টমেণ্টটো আচলতে আমি আনিব লাগিব দেই থ্যাংক ইউ